ক'ত মৰি আছিলি? হে মৰি থকা নাইও হৈ আছিলো। তই গেম খেলি আছ হয় নাই? হে নাই খেলা গেম চেম। একদম মিছা কথা নকবি, মই মিছা কথা ক'লে বেয়া পাওঁ। খাব দে, কি হ'ল? কিয় ফোন কৰিছিলি? আজি আমি ক'ত যোৱা কথা আছিল? ক'ত আছিল নো? আইঅ পাহৰিলা দেহা, মৰিবলৈ যোৱা কথা আছিল আকৌ। আজি মানে মই আজি মই নোৱাৰিম সেইটোৱে ক'ব লৈছিলি ন? তই কেনেকৈ জানিলি? হ'ব আমি কাইলৈ যাম দে। ই কাটিয়ে দিলেচোন ফোনটো। সেই গেমকে আগম খেলোঁ। কি হ'ল বয়ফ্ৰেণ্ডে কি ক'লে? কিনো ক'ব আৰু তাৰ ছেইম ডাইলগ, আমুক তামুক, আজি নোৱাৰোঁ কালি নোৱাৰোঁ। চাবি আকৌ তাৰ ইমান বাহানা যে কেতিয়াবা এৰি যোৱা বাহানাও বিচাৰিব আকৌ। ধাত সি তেনেকুৱা নহয়, সি তেনেকুৱা ল'ৰাই নহয়। অঁ হয় নেকি? দিনৰ দিনটো অকল চিঞৰে থাকক, গেম খেলাও শান্তি নাই। সদায় সদায় চাকৰি কথা কৈ মোৰ মূৰটো বেয়া কৰি নাথাকিবি। এক্সাম খেলিব আৰু দেই। সঁচাকৈ দেই কি যে হ'ব। কেনেকৈ বা মনত পৰিল হয় আজি, ফোন কৰিছে ঐ। হেল্ল' মিনিষ্টাৰ চাহাব, কওকচোন আপোনাৰ কেনেদৰে কেনেকৈ মোলৈ মনত পৰিল? মনত পৰিল আকৌ মোৰ একমাত্ৰ মৰম লগা গাৰ্লফ্ৰেণ্ডজনীলৈ। অ' আচ্ছা, মই ভাবিছিলোঁ আকৌ পাহৰিলে কিজানি তোমাৰো যে কোনোবা এজনী আছে বুলি। হ'ব দে, কালি যে লগ কৰাৰ কথা কৈছিলি। আজি মানে মিনিষ্টাৰ চাহাব ঘৰতে আছে, আহক তেনেহ'লে আমাৰ ৰুমলৈকে। এতিয়াই গৈ আছোঁ ৰ। হ'ব এনেই কৈছিলোঁ। হ'ব দে, ভালেই হ'ল মোৰ তেলৰ খৰচ বাচি গ'ল। দুহাতত তুমি দুহাত থলে অনুভূতি মোৰো জাগে, সপোনত দেখা পৰিছনি যেন তুমি লাগে, স্পন্দন জাগি উঠে গোপন মোৰে বুকুতে। তই মোক লগ কৰিবলৈ আহিবলৈ বেয়া পাওঁ ন? ধেত পাগল নেকি, কি কথা কৈছোঁ? বেয়া নাপাওঁ, বহুত বেয়া পাওঁ। তেনেকৈ ক'লিতো বেছি হৈছে, চাই আছোঁ মই। হ'ব উঠ, মানুহে দেখিলে ফটো মাৰি মিমছ বনাই দিব, তেতিয়া আকৌ মোক নকবি। বহুত প্ৰব্লেম বুজিছ। কি প্ৰব্লেমনো? চাকৰিৰ কথা কৈ সকলোৱে মূৰটো খাই আছে। বিচাৰ চাকৰি এটা লাগে, চাকৰি থাকিলে মোতকৈ ভাল ছোৱালী এজনী পাবি। তয়ো মানে এতিয়া চাকৰিৰ কথাতে লাগিলি? মোৰ চাকৰি কৰিবলৈ একেবাৰে মন নাই। পঢ়ি মেলি আজৰি হৈছোঁহে এতিয়া একদম পূৰা এনজয় কৰিব লাগে। আৰু তোকেই লাগে, বেলেগ কাকো নালাগে মোক। দেউতাৰ পইচাৰে কিমান দিন এনজয় কৰিবি? যিমান দিন পাৰোঁ এনজয় কৰিম আৰু। ব'ল তোৰ লগত যে নোৱাৰি আৰু।
বল যাওঁ কি হ'ল কি ভাবি আছ নাই অ' বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগিলি নেকি নকবি আৰু বুজিছ ঘৰৰ ডাঙৰ ল'ৰা ঘৰৰ মানুহে চাকৰি কথা কৈ কৈ হাইৰাণ মানে লাগে হয় নাই ক চাকৰি এটা অ' সি কি নকৰে নেকি চাকৰি নকৰে হেনো চাকৰি ঠাণ্ডা থাকিলেহে চাকৰি কৰা অকল লগৰ লগত ঘূৰি ফুৰা পাবজি খেলা পাৰ্টি কৰা অকল সেইবোৰে মই কিবা এটা কৰিব লাগিব এনেকুৱাই কিবা কৰিব লাগিব যাতে সি চাকৰি কৰিবলৈ বাধ্য হৈ যায় কি কৰিবিনো ৰ চাই থাক হেল্ল' ক'ত আছ তই আছোন মোৰ তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে মই তোক লোকেশ্যন শ্বেয়াৰ কৰিছোঁ কি হ'ল কেলে মাতিছিলি ক কি কৰি আছিলি গেম খেলি আছিলি কি জান আহিবতো মন নাছিলেই মানে কি হৈছে তোৰ আজিকালি না ফোন না মেছেজৰ ৰিপ্লাই কৰ তোৰ নিচিনাতো মই গেম খেলি টাইম পাছ কৰা মানুহ নহয় মোৰ কাম আছিলে আচল কথাটো ক কি হ'ল আচলত মোৰ কাৰণে দেউতাই ল'ৰা চাইছে কি কালি চাবলৈ আহিছিল মোক ল'ৰাটো ভাল চাকৰিও আছে আৰু তই মানি ল'লি আজি 3 বছৰ ধৰি ৰিলেশ্যনত থকাৰ পিছতো তই কিয় এনেকুৱা কৰিছ কাৰণ তোৰ চাকৰি নাই মা দেউতাহঁতে চাকৰি কৰা ল'ৰা চাইছে মোৰ সুখৰ কাৰণে তোৰ কথা কওঁতে কৈছে তোৰ দৰে চাকৰি নাইকিয়ালৈ মোক নিদিয়ে বুলি সেইটো কথা মানে আজিকালি মানে ভাল পাবলৈ চাকৰি প্ৰয়োজন দে তই ভালকে থাকিবি মই বেকাৰ ল'ৰা ন তই যা তই ভালকে থাকিবি আজিৰ পৰাতো আৰু তোক লগ নাপামেই মই পাহৰিব পৰা নাই দুখেৰে ভৰা হৃদয় মোৰ তোমাৰ মৰম কলো কিয় হৈ গ'লা দূৰ আজিও হিয়াত বাজে মোৰ প্ৰেমৰ মিঠা চিকুণ আজিও আছো ৰৈ তোমাৰ ছবি দিয়াতে ঐ ঐ কি হ'ল কিয় কান্দিছ ঐ হ'ল কি তোৰ হ'ল কি মানে তোৰ কান্দিছ কিয় ঐ তই কিয় এনেকুৱা কৰিলি মই তাইৰ সুখৰ বাবে তোক বুঢ়া কোৱাৰি ল'লো সি যদি চাকৰি নকৰে সকলোৱে তাক হাঁহিব বেকাৰ বুলি আৰু মই সেইবোৰ শুনি থাকিব নোৱাৰোঁ আৰু মই যদি আঁতৰি আহোঁ তেতিয়া সি চাকৰিৰ কথা ভাবিব মই জানো আৰু সেইবাবে মই বিয়াৰ কথা মিছাকৈ কৈ তাইৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ
নহলৈ অভিমানী মন্দ The number you have dialed is currently busy. Please try later. সেই অভিমান মোৰ মৰমৰ মলয়ালো চালা ছোৱালীক বিশ্বাস নকৰিবি কেলা বহুত ফাল্টু আছে তই বাদে নাই সেইবোৰ চালা কেলা বহুত ভাল পাইছিলোঁ বে এনেকুৱা কৰিব লাগে নি ফাল্টু বহুত ফাল্টু আছে সেইবোৰ বাদ দে না ছোৱালী ধান্দা এইবোৰ বাদেই দিছোঁ বে কেলা এইবোৰ বাদেই দিছোঁ এইবোৰ একদম মাথা একদম কাম নকৰা হৈছে বে সেইবোৰ বাদ দে ভাই চাকৰি ধান্দা মাৰ চাকৰি তাকে ভাবি আছোঁ এইবোৰ ছোৱালী তোৱালী ধান্দা একেবাৰে বাদ দিব লাগে নিজৰ লাইফ ছেটেল কৰ ভাই তাকে ভাবি আছোঁ হেল্ল' অ'হ' কি চাকৰি ওলাইছে হয় নেকি মই গৈ আছোঁ যাম এপ্লাই কৰিব লাগিব আজিয়ে যাম মই ৰাতি কথা এটা জানা নে তই তোৰ ৰাতিপুৱাই ৰাতিপুৱাই কি হ'ল আকৌ বহুত ডাঙৰ দুটা কথা আছে এটা ভাল এটা বেয়া কোন শুনিবি ক কি ভাল বেয়া তই ভালটোকে ক তই বেয়াটো কৈ ফুটেজ খাব নালাগে ভাল খবৰটো হ'ল বৈজ্ঞানে চাকৰি পালে নহয় কি সঁচাকেই নে উফ ভগৱান মই যে তোমাক কেনেকৈ ধন্যবাদ দিম মই এতিয়াই তাৰ ওচৰত যাম আৰু সকলোবোৰ কথা কৈ দিম মই তাক হেৰুৱাব নোখোজো আৰু সি মোক কেতিয়াও এৰি নাযায় বেয়া খবৰটো শুনি ল প্ৰাপ্তি ইমান হেপী নহবি কি কি কচোন বেয়া খবৰ তই আৰু তাক লগ নাপাবি চাগে ক'ত গৈছে সি তাই কি হ'ল ঐ কচোন নকওঁ কিয় সি 10টা ট্ৰেইনত চাকৰিৰ কাৰণে মুম্বাইলৈ যাবগৈ কি মই তাক কথাবোৰ ক'ব লাগিব নহ'লে সিটো মোক ভুল বুজি থাকিব আৰু মই তাক হেৰুৱাব নোখোজো এতিয়াও 10টা বজা নাই মই যাওঁ মই ষ্টেচনত তাক লগ কৰোঁগৈ যা যা লগ পাবিগৈ অল দ্য বেষ্ট গোলাপৰু মোৰ হাপাহি শেৱালিৰ সুবাস আলহী 10টা বাজিবলৈ হ'ল ট্ৰেইনখন নাহিলে হয় আৰু হাপাহি শেৱালিৰ সুবাস আজি আলহী উদাস উদাস ধৰণী তুমি মোক পাহৰি গ'লা আৰু নিজৰ এক নতুন জীৱন আৰম্ভ কৰিলা কিন্তু মই তোমাক পাহৰিব পৰা নাই আৰু কেতিয়াও নোৱাৰোঁ আজি তুমি মোৰ বাবে অতীত